শুনাচোন। কওকচোন। প্ৰিয়ংকা, তুমি? অভিনৱ, তুমি ইয়াত কেনেকৈ? ইয়াৰ ওচৰতে মোৰ অফিচ মানে। আকৌ উজাই আহিছে দেখোন বুকুৰ বিষটো। অপ্ৰাপ্তিৰ বেথাত হৃদয়খন যেন মৰহি যাব ধৰিছে। এটা ভুল বুজাবুজিৰ বাবেই অভিনৱ আজি মোৰ লগত নাই। তথাপিও তাক কেতিয়াও মনৰ পৰা আঁতৰাব নোৱাৰিলোঁ। আজি বহুদিনৰ মূৰত দেখি কলেজৰ কথাবোৰ মনত পৰি গ'ল। খবৰ ভালনে তোমাৰ অভিনৱ? চাকৰি কেনে চলিছে তোমাৰ? তুমি মানুহটো দেখোন বহু ক্ষীণাই গ'লা। খোৱা বোৱাবোৰ ভালদৰে কৰা নে নকৰা? কিয়? তোমাৰ মোৰ বাবে ইমান চিন্তা হৈছে কিয়? মই কষ্টত থাকিলে তুমিও কষ্টত থকা যেন অনুভৱ কৰা নেকি? নাই, কিনো কথাবোৰ কোৱা? মই আকৌ কিয় কষ্টত থকা যেন অনুভৱ কৰিম? মিছা নামাতিবা প্ৰিয়ংকা। তোমাৰ দুচকুত মই আজিও সেই একেই ভাল পোৱা, সেই একেই অনুভূতিয়ে দেখিছোঁ, যি মই কলেজীয়া দিনতো দেখিছিলোঁ। অভিনৱ, তুমি ৰোৱা, মই যাওঁ। মোৰ দেৰি হৈছে। বাই দ্য ৱে, লগ পাই ভাল লাগিল। প্ৰিয়ংকা, শুনাচোন। প্ৰিয়ংকা। অভিনৱে বাৰু সঁচাকৈ বুজি পালে নেকি? মই যে তেওঁক সেই আগৰ দৰে ভাল পাওঁ আজিও। তুমি বুজিলেও বুজিবা অভিনৱ, কিন্তু এইটোৱে সঁচা যে মই আজিও তোমাক সেই আগৰ দৰেই ভাল পাওঁ। আননোন নাম্বাৰ। ইমান ৰাতি কোনে ফোন কৰিছে? বাৰু ৰিচিভ কৰি চাওঁচোন। হেল্ল', কোনে ক'লানো? হেল্ল', অভিনৱ, মই প্ৰিয়ংকা। প্ৰিয়ংকা, তুমি? মোৰ নম্বৰটো ক'ত পালা? আজিতো লগ পাইছিলেই, আকৌ হঠাৎ কি মনত পৰিল? বাৰু কোৱাচোন, কিয় ফোন কৰিলা? মানে অভিনৱ, মোৰ তোমাক এটা কথা ক'ব লগা আছিল। কি কথানো? কোৱাচোন। মানে অভিনৱ। হেল্ল' প্ৰিয়ংকা। হেল্ল'। পাগলীজনী। মই জানো প্ৰিয়ংকা, তুমি কি ক'ব বিচাৰিছা। মই জানো, মোৰ দৰে তুমিও মোক আজিও সেই আগৰ দৰেই ভাল পোৱা। তুমি নকলেও মই তোমাৰ মনৰ সকলো কথা বুজি পাওঁ। সঁচা ভাল পোৱা চাগে এনেকুৱাই, যাক তুমি হেজাৰ লুকাব চেষ্টা নকৰা কিয়, ই কেতিয়াও লুকাই নাযায়। সেই ভুল বুজাবুজিবোৰ আঁতৰাব গৈ আছো মই প্ৰিয়ংকা। আকৌ নতুনৰ পৰা আৰম্ভ কৰিবলৈ, এটি নতুন অধ্যায়ৰ সূচনা কৰিবলৈ, যাৰ প্ৰতিটো পৃষ্ঠাত তোমাক আঁকিম। আকৌ সেই কলেজীয়া জীৱনৰ প্ৰিয়ংকাজনী হবানে? মোৰ বাবে আকৌ তোমাৰ অনুভৱৰ চিয়াহীৰে কবিতা লিখিবানে? আজীৱন মোৰ হাতত ধৰি আগবাঢ়িবানে প্ৰিয়ংকা? অভিনৱ, তোমাৰ বুকুত মোৰ গুজি, মৰমবোৰ ছটিয়াই দিম তোমাৰ বুকুলৈ। আজীৱন তোমাৰ লগত থাকি সমভাগী হ'ম সুখ দুখৰ। ভাল পোৱাৰে তোমাৰ পৃথিৱীখন সজাই তুলিম, কাৰণ তুমি মোৰ, মাথো মোৰ। তোমাক মোৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে।